এয়া আহিছে চেঁচা নদী দলং হয় এখন। আমি দলঙৰ ওপৰলৈ গৈ আছোঁ আৰু এইফালে নদী আছে আৰু পানী চানী নাই। এইখনে হ'ল আমাৰ চেঁচা নদী দলং আৰু দলংখন মানে বহুত দীঘল হয়। আৰু এফালে দেখিছে সেইবোৰে পানী পূৰা মানে পানী নাই আৰু প্ৰায় পানী শুকাইছে অলপ অলপকৈ। আৰু এফালে সেয়া পাহাৰ, এইফালে পাহাৰ আছে, পাহাৰৰ পৰা এখন নদী বৈ আহিছে। আৰু ব'লক আপোনালোকৰ দলংখনো দেখুৱাই যাওঁ। দলংখন মানে বৃহত্তৰ দীঘল দলং হয় এখন। মানে খোজকাঢ়ি আহিলে মানে গৈ গৈ আমনিয়ে লাগে দলংখন। মানে মূৰৰ পৰা শিমলৈ মানে যাওঁতে বহুত ভাগৰ লাগি যায়। হা অঁ, কিছুমান মানুহে চুৱেটাৰ পিন্ধিলেই ঠাণ্ডা দিন পালেহি। আমাৰ চুৱেটাৰটো এতিয়া নাই। আমাৰ ৰাইজৰ মাটি ধান নাই এইবাৰ। এইবাৰ সেইকেইডোখৰে হ'ল মানে ধান নহ'ল। গোটেই মানে আমাৰ ৰাইজে মাটি আছিলে চাইডে, গোটেই মানে পানীয়ে বালি পেলাই পেলাই মাটিকেইটা পুতি পেলালে, ধান নায়েই। এইবাৰ আমাৰ ৰাইজৰ খেতি নাই, নামঘৰৰ মাটি গ'ল। আৰু আমি চাইকেল লৈ আহি আছোঁ আৰু চাইকেল লৈ লৈ। আৰু চাওকচোন ইয়াৰ চিনেৰীটো ইমান ধুনীয়া লাগে, ইমান ভাল লাগে দেখিবলৈ। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে? এয়া পূৰা দলঙত মানুহ বহি আছে, এনেকৈ বহি থাকে আৰু আবেলি টাইমততো বহুত থাকে। এইখনেই হ'ল আমাৰ লখিমপুৰ জিলাৰ চেঁচা নদী দলং হয়। এইখনেই দলং আৰু এই পাহাৰৰ পৰা বহি আছে। পাহাৰখন বেছি দূৰত নহয়, ওচৰৰে হয় বাৰু পাহাৰখন। আৰু মানে পাহাৰতো গৈও ভাল লাগে। আমাৰ ইয়াৰ পৰা ওচৰৰে হয়তো পাহাৰখন ওলাই থাকে। আৰু মানে এখন পথাৰ পাৰ হ'লে যে এনেকুৱা লাগে, কিন্তু গৈ 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 পাহাৰখন মানে এনেকুৱা লাগে যে পাহাৰখন গৈ আমি নাপাওঁগৈ মানে এনেকুৱা লাগে। দেখাতো বহুত ওচৰত থকা যেন লাগে। আৰু চাওক, এইফালে গৈ থাকিলে আমি নিগম পাম। নিগমলৈ আমি এতিয়া নিগমলৈ গৈ আছোঁ। আৰু এইফালে গৈ থাকিলে আমি গহপুৰ পামগৈ। গহপুৰ মানে আলুপুৰা মানে জেগা আছে, এনেকৈ ওলামগৈ। আৰু এতিয়া আমি গহপুৰলৈ নাযাওঁ, আলুপুৰা হৈ আমি মানে নিগমলৈ যাম। আৰু মই ভিডিঅ'টো মানে বেছি দীঘলীয়া নকৰোঁ, মানে জাষ্ট অকণমান দলংখন দেখাবৰ কাৰণে ভিডিঅ'টো কৰিছিলোঁ। বাট কেনেকুৱা লাগিছে জনাব। আৰু চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ, মানে কি ধুনীয়া। আৰু মানে কি ৰাস্তাটোত আহি কিবা এটা ভাল লাগে। যোৱা বছৰ বহাগী বিহুতে এইখিনিতে কোনোবা এডোখৰ জেগাত এক্সিডেণ্ট হৈছিলে। আৰু মানে এক্সিডেণ্ট হৈছিলে কোনডোখৰ জেগা নাজানো, কিন্তু এডোখৰতে বুলি গম পাওঁ। আৰু এয়া চব গোটেই পূৰা ধান পকিলে, মানুহে পূৰা ধান কাটি আছে। এয়া অসমীয়া মানুহ নহয়, এয়া মিচিং মানুহ হয়, মিচিং কছাৰী মানুহ হয়। এয়া পূৰা ধান পকিছে। আমাৰো মানে ধান পকি আছে, মাহঁতে দাই আছে। প্ৰায় মানে মানুহবোৰ নেদাই হ'লে। এয়া চব চেঁচা নদী দলং 2 নং দলং হয় এখন, 2 নম্বৰ দলং। আৰু এখন হ'ল 2 নং দলং। আৰু 1 নং দলংখন দেখিছে হ'ল কিমান লাগিছে। এখন হ'ল 2 নং দলং। এইটো বটগছ লাইন হয়। আৰু আহি আছোঁ আৰু এনেকৈ আমি গৈ থাকিম এতিয়া এনেকৈ। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মানে এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু মানে বহুত দূৰ আছে যাবলৈ, মাজে মাজে দেখুৱাই যাম। আৰু মানে এইখিনিতে এইটো ভিডিঅ'